এইভাগে আমি প্ৰায় ৩-৪বাৰ এতিয়ালৈকে কৰিছোঁ আপোনালোকক আনিছোঁ আমি প্ৰত্যেকবাৰে বুজাওঁ প্ৰত্যেকবাৰ বুজোৱাৰ পিছত একেটা ভুলকে হৈ থাকে কোনোবা এটা দুবাৰ তিনিবাৰ ফচিছে তাতকৈ বেছিকৈ ফচিছে মানে আপোনালোকে যদি ভাবিয়ে লৈছে নেমানো বুলি উপায় নাই যদি ফাইন কাটিব 30 দিনত 30,000 টকাকৈ ফাইন দিবলৈ যদি বিচাৰিছে ৰেভিনিউ দিব যদি বিচাৰিছে দিয়ক আপোনালোকে যে নিজৰ চেফটিটো চিন্তা কৰা নাই নিজৰ চেফটিটো আপোনাৰ নালাগে নেকি ঘৰলৈ ভালকৈ ঘূৰি যাবলৈ মন নাই নেকি প্ৰত্যেকবাৰে কৈ থাকোঁ ষ্টুডেণ্ট ষ্টুডেণ্টসকলে কি হৈছে ষ্টুডেণ্টসকলক লাইচেন্সটো নাই চাগে হেলমেট চেক কৰা নাই প্ৰথম কথা প্ৰিলিমিনাৰী আমাক কি লাগে হেলমেটটো লাগে মই কৈছোঁ হেলমেট নোহোৱাকৈ কোনো নোলাবা কিমানবাৰ হ'ল এনেকৈ বুজোঁ আপোনালোকক এইবাৰ আজি বেলেগ হ'ব আপোনালোকক ফাইনটো দিবই লাগিব অনলাইন ফাইন নহয় আপোনালোকে কেছ ফাইন কৰি যাব লাগিব বা অনলাইনে কৰি যাব নাই এইবাৰ আপোনালোকে এটা কাম কৰিব লাগিব আমি আপোনালোকক যান বাহন আইনৰ ওপৰত এখন এছে লিখিব লাগিব প্ৰত্যেকজনে ইয়াত যিমানখন বাইক আছে সিমানখন এছে মই পাব লাগিব ইয়াত এছে মানে গম পাইছে ৰচনা লিখিব লাগিব যান বাহন আইনৰ ওপৰত কিয় আমি যান বাহন আইন মানি চলিব লাগে হেলমেট নিপিন্ধিলে কি হয় লাইচেন্স নোহোৱাকৈ চলালে কি হয় আপোনালোকৰ যিমানখিনি জ্ঞান আছে সেই জ্ঞানেৰে লিখিব মই কাগজ আনি দিম এতিয়া ইয়াতে বহি যেতিয়ালৈকে মই প্ৰত্যেকখন বাইকৰ এগেইনষ্টত পাব লাগিব নিজৰ নাম লিখিব বাইকখনৰ নম্বৰ লিখিব তাৰপৰা আৰম্ভ কৰিব 150টা শব্দৰ ভিতৰত এখন এছে লিখি দিব লাগিব জমা কৰিব লাগিব তাৰপিছত বাইকখন লৈ যাব পাৰিব যদি লিখিব নাজানে যি ভাষাটো কোনো কথা নাই আপোনালোকে হিন্দীত লিখে অসমীয়াত লিখে ইংলিছত লিখে য'ত কমফৰ্টেবল হয় তাত লিখিব এছে লিখি দিব লাগিব মোক গম পাইছে নাই ৰচনা লিখিব লাগিব নহ'লে নোৱাৰিছোঁ আপোনালোকক ফাইন কাটি মই টাউনখনত মানে ওলাই গ'লে বেয়া লাগে যে প্ৰত্যেকটো তিনিটা এনেকৈ উঠি যায় ষ্টুডেণ্টবিলাকৰ যে কি হৈছে তিনিটালৈকে উঠি যায় আজিকালি ইমান লেডি ৰাইডাৰ পোৱা নাই আমি কিন্তু যোৱাবাৰ আছিলে এইবাৰ ষ্টুডেণ্ট আছে বহুতখিনি চিকিউৰিটি পাৰ্চন নেকি চিকিউৰিটি গাৰ্ড স্পীকৰ এক্সপ্ৰেছ বজাৰ একেই গতিকে 80খন বাইক যদি আছে 80খন নাই 17খনমান বাইক আছে 17খন এছে মোক লাগিব 17খন এছে আমি পালেহে আপোনালোকৰ বাইকবিলাক আমি যাবলৈ দিব পাৰিম বুজি পাইছে গতিকে আপোনালোকক মানে ফাইন কাটি আমনি লাগিছে আমাৰ গতিকে আপোনালোকে মানে প্ৰত্যেকে কাগজ আনি দিব আমাৰ চাইছে কাগজ আনি দিব এছে লিখিব 150টা শব্দ হ'ব লাগিব আৰু তাৰ ভিতৰত 3খন এছে আমি চাই উলিয়াম কোনখনে কোনে ফাৰ্ষ্ট প্ৰাইজ পাইছে কোনে ছেকেণ্ড প্ৰাইজ পাইছে ফাইনটোতো হ'বই তাতে প্ৰাইজৰ ব্যৱস্থা কৰা হৈছে 3টাকে প্ৰাইজ দিম ফাৰ্ষ্ট ছেকেণ্ড এণ্ড থাৰ্ড এছে লিখিব লাগিব কিহৰ ওপৰত বিষয়টো শুনি লওক আপোনালোকে ইংলিছত লিখে অসমীয়াত লিখে হিন্দীত লিখে আপোনালোকৰ কথা বুজি পাব লাগিব আমি বিষয়টো হৈছে যান বাহন আইন কিয় মানি চলিব লাগে আৰু তাতে এখন আপোনালোকে লাষ্টৰ পেৰেগ্ৰাফটোত এটা বৰ্ড লিখিব যে আজিৰ পৰা আজি বা যেতিয়াই বাইক চলাওঁ বা যেতিয়াই গাড়ী চলাওঁ আমি যান বাহন আইনখন মানি চলিম আৰু যদি নেমানো আমি দণ্ডনীয় হ'ম সেইটো লাষ্ট ষ্টেঞ্জাটো মই কৈ দিছোঁ তাৰ ওপৰত আপোনালোকে যেনেকৈ লিখি পিনি জমা কৰিব জমা কৰাৰ পিছতহে আপোনালোকে বাইকবিলাক নিবলৈ এলিজিবল হ'ব বাইকটো তেতিয়াহে আমি দিম বুজি পাইছে গতিকে এবাৰ আৰম্ভ কৰিব ইয়াতে ক'ত নাযায় বহি লৈ লিখিব আনি দিব ট্ৰেফিক আইচি আনি দিব কাগজ আনি দিব পেন চাগে আছে পেনো অলপ আনি দিব পেনো আনি দিব আমি পেন চাগে চবৰ ওচৰত নাই ষ্টুডেণ্টৰ ওচৰত পেন আছে লিখিব জমা দিব জমা দিয়াৰ পিছতে আমাৰ তাত ফাইন কাটিব যাব নেক্সট টাইম বাজে সেইখন বাইক পাওঁতে আমি দিগদাৰ কৰিম কিন্তু বাইক আমি একেবাৰে এটা হল্ড কৰি ৰাখিম বাইক কেতিয়াও নিদিওঁ লাইচেন্সো চাম আমি ডিটেইন কৰি দিয়াৰ পিছত চব চাম লাইচেন্স আছিলে নে নাই পলিউশ্যন আছিলে চব চাম এতিয়া আমি সেইটোকে নাচাবলৈ যদি লাইচেন্স আপোনালোকে হেলমেটটো পিন্ধালেতো কোনো প্ৰব্লেমেই নাই গতিকে এতিয়া আমি চব চাম তাৰ আগত প্ৰথমতে আপোনালোকক যিটো টাস্ক দিয়া হৈছে টাস্কটো কৰক বুজি পাইছা চবে বুজি পাইছা তোমালোকে ষ্টুডেণ্টবিলাক বুজি পাইছা নহয় লিখিব লাগিব নহ'লে নহ'ব এছে লিখিব লাগিব যান বাহন আইনৰ ওপৰত তেতিয়াহে আমি বাইকবিলাক এৰি দিম ইয়াত জমা কৰিব ট্ৰেফিক আইচিক দিব তাৰপিছত ফাইন কাটিব চাবি লৈ গুচি যাব ঠিক আছে সেইটোৱে আপোনালোকৰ আজি টাস্ক হ'ব